নমস্কাৰ, মোৰ নাম মাইনা ফুকন। আমি আজি উপস্থিত হৈছোঁহি আমাৰ শিৱসাগৰ গেলেকী কেম্পৰ নিউ এছাৰ দুজনক লৈ আমি ফিল্ডত উপস্থিত হৈছোঁহি। আৰু এই নিউ এছাৰ দুজনক ইতিমধ্যে এসপ্তাহ ধৰি আমাৰ গেলেকী জিএল মিষ্টাৰ মিথুন পাল ছাৰে ট্ৰেইনিং দি আছিলে। আৰু আজি ছাৰে মোৰ লগত এখেতসকলক ফিল্ড ট্ৰেইনিং দিবৰ কাৰণে পঠাইছে। আহক, আপোনালোকৰ লগত মই চিনাকি কৰি দিব বিচাৰিছোঁ আমাৰ নিউ এছাৰ দুজনক। এখেত হ'ল নমস্কাৰ, মোৰ নাম শ্ৰী মইজ্যোতি গগৈ। মই আদিত্য এগ্ৰ ছায়েন্সত প্ৰথম আমি জইন কৰিছোঁ। আৰু গেলেকী কেম্পৰ আমাৰ যি গ্ৰুপ লিডাৰ মিথুন ছাৰে আমাক যি ট্ৰেইনিং থিয়ৰী দিছিলে, তাৰ সন্দৰ্ভত আমি আজি প্ৰথমবাৰৰ বাবে আজি ফিল্ডত আজি এই বাগানত ভিজিট কৰিবলৈ আহিছোঁ। আৰু আজি আমি আহি পানি দেখিছোঁ যে আমি যিখিনি আমাক কৈছিলে সেইখিনি আমি ৰিয়েলাইজ কৰিছোঁ। কাৰণ আমি আজি নিজে দেখিবলৈ পাইছোঁ, নিজে চুই পাইছোঁ। আৰু আমাক যিখিনি শিকালে আমি আজি প্ৰেক্টিকেলি আমি দেখিছোঁ। আৰু এজন এছাৰ মোৰ লগত উপস্থিত আছে, এওঁ হ'ল ৰূপম গগৈ। নমস্কাৰ, মোৰ নাম শ্ৰী ৰূপম গগৈ। আমাৰ যি প্ৰডাক্ট আছিলে টি স্পেচিয়েল, ৰিফ্ৰেছ, চেম্পিয়ন 7 আৰু আপোনাৰ বায়' এন পি কে, ব্লেক কাৰ্বন, পটাছ। তো এইখন বাগানত আমি এপ্লাই কৰি থোৱা আছিলে টি স্পেচিয়েল, ৰিফ্ৰেছ, চেম্পিয়ন 7 আৰু মেনুইং টাইমত আমি তেওঁলোকক খেতিয়কজনক কৰিবলৈ দিছিলোঁ এন পি কে আৰু ব্লেক কাৰ্বন ইউজ কৰাইছিলোঁ। তো আজি বিশেষকৈ আমি তেওঁলোকক দেখালোঁ যে টি স্পেচিয়েল আৰু ৰিফ্ৰেছ মাৰিলে বাগানখনৰ কি পৰিৱৰ্তন হয়, চেম্পিয়ন 7 আৰু ৰিফ্ৰেছ মাৰিলে কেনেকুৱা ধৰণৰ প্ৰডাকশ্যন হয় বা কিখিনি প্ৰডাকশ্যনত প্ৰভাৱ পৰে, সেইখিনি আমি দেখালোঁ। আৰু মাটি গুণাগুণৰ ওপৰত যেতিয়া কৃষকজনে মেনুইং কৰিব, সেই মেনুইং কৰা সময়ছোৱাত আমাৰ যিটো বায়' এন পি কে, ব্লেক কাৰ্বন মাৰিলে মাটিৰ যিটো গুণাগুণ বা মাটিৰ কেনেকুৱা ধৰণৰ ৰূপ লয় বা প্ৰডাকশ্যনত কেনেকুৱা ধৰণৰ পায়, সেইখিনি আমি তেওঁলোকক বুজাবলৈ চেষ্টা কৰিছোঁ। যিখিনি কাটি দিয়াৰ পিছত যিখিনি আপোনাৰ ফাংগিছ বেমাৰ হয় বা আপোনাৰ ঠাৰিখিনি গেলি যোৱা, পচি যোৱা, এইখিনি ভেঁকুৰ হয়, সেই ভেঁকুৰটো তেওঁলোকক চিনাকি কৰাই দিছোঁ। ঠাৰিটো গেলি যোৱাটো তেওঁলোকক আমি চিনাকি কৰাই দিছোঁ, পৰিচয় কৰাই দিছোঁ। একচুৱেলি এইখিনি গেলেকী কেম্পত আমাৰ ইতিমধ্যে জি এল ছাৰে তেওঁলোকক থিয়ৰী দি আছিলে, আমি জাষ্ট আনি তেওঁলোকক আমি প্ৰেক্টিকেল কৰি দিছোঁ। তো মই এখেতক সুধিছোঁ, আমাৰ নিউ এছাৰ মইজ্যোতিক, আজি আহি কেনেকুৱা লাগিছে তোমাৰ? ছাৰ আজি ভালেই লাগিছে, কাৰণ তেতিয়া আমি পঢ়িছিলোঁ বা আমাক কৈছিলে, কিন্তু আজি প্ৰেক্টিকেলি আমি দেখিছোঁ যিটো ইয়াত ঠাৰিটো চিঙাৰ পিছত যিটো ভেঁকুৰ আহিছে বা গেলি গৈছে, সেইটো ছাৰ আপুনি কৈছে যিটো ৰিফ্ৰেছ মাৰিব লাগে বুলি, সেইটো আমি আজি ভালকৈ চিনি পাইছোঁ। ধৰি লওক, আৰু কাৰ্বনৰ যিটো মাটি এতিয়া ইয়াত ফচফচীয়া হৈছে, আমি নিজে চুই চাইছোঁ, সেইটো আমি নিজে ৰিয়েলাইজ কৰিছোঁ। বাকী তুমি অনুভৱ কৰিব পাৰিছানে যে কেম্পত জি এল ছাৰে যিখিনি তোমালোকক থিয়ৰী দিছিলে, ট্ৰেইনিং দিছিলে, আজি তুমি ফিল্ডত আহি পিনি কেনেকুৱা অনুভৱ কৰিছা বা তুমি নিজে অনুভৱ কৰিব পাৰিছা নাই যে বাগানখনত গৈ তুমি কেনেকুৱা ধৰণৰ ছাৰে কোৱা কথাখিনিৰ মাজত পাৰ্থক্যটো দেখিব পাৰিছানে? হয়, পাৰিছোঁ ছাৰ। ঠিক আছে, তো আজিৰ কাৰণে এইখিনিকে তেওঁলোকক আমি বুজাবলৈ চেষ্টা কৰিলোঁ। তো ইতিমধ্যে জি এল ছাৰে তেওঁলোকক সুন্দৰভাৱে কেম্পত ট্ৰেইনিং দি আছে। আমিও ফিল্ডত আনি তেওঁলোকক পৰিচয় কৰাই দিলোঁ, যাতে তেওঁলোকে দ্বিতীয়বাৰ কোনোবা এজন খেতিয়কৰ ঘৰত গ'লে তেওঁলোকে বা খেতিয়কজনৰ ঘৰত গৈ বাগানত সোমালে তেওঁলোকে যাতে ক'ব পাৰে কোনটো সময়ত কোনটো আমাৰ আদিত্য এগ্ৰ ছায়েন্সৰ প্ৰডাক্ট ব্যৱহাৰ কৰিব লাগে, কোনটো বেমাৰত কোনটো দিব লাগে, বা সৰু সৰু যিখিনি বেমাৰ হৈ থাকে, ঠাৰি গেলি যোৱা, পচি যোৱা, বা কোনটো মেনুইং টাইমত কোনটো কি দিব লাগে, এইখিনি আমি তেওঁলোকক প্ৰেক্টিকেলি আনি বুজাবলৈ চেষ্টা কৰিলোঁ। তো আজিলৈ ইমানতে এৰিছোঁ। ধন্যবাদ। জয় আদিত্য।